বৰষুণ হ'লেও নিজৰ কামে কামে আহি আছোঁ বাৰু। বৰষুণৰ বতৰ মইনা নুঠে মটৰত, এইটো আমাৰ চবৰে মুখে মুখে প্ৰচলিত এটা কথা। তাৰপিছত তাৰ লগে লগে আৰু দিনে ৰাতিয়ে যি বৰষুণ, এই বৰষুণত মানুহবিলাকৰ মানে বহুত কাম লছ হৈছে। এতিয়া কিছুমানে কাৰোবাৰ তলত কাম কৰি থাকে, সেইবিলাক মানুহৰ মানে বহুত ক্ষতি হৈছে। ঘৰখন নচলে, কাৰোবাৰ পৰা কিবা এটা পইচা পালে তেতিয়াহে ঘৰখন চলে, কাৰণ সেই কামটো কৰিব লাগিলে দিনৰ ভাগতে কৰিব লাগে। গতিকে বহুত মানে অভাৱত মানুহবিলাক চলি আছে। তাৰ মাজতে মই ভিডিঅ' এটা বনাইছোঁ। ভিডিঅ'টো বনোৱাৰ বেলেগ একো উদ্দেশ্য নাই, মানে চবে ধুনীয়াকৈ চাই। কিছুমানে এতিয়া ধৰক মোৰ লগতে আছে আৰু থকা মানুহখিনিয়ে কৈছে মানে কি জীৱনত মানে প্ৰথম আৰু এনেকুৱা বেছি বৰষুণ পোৱা গুৱাহাটীত। কিছুমান মানুহতে গুৱাহাটীৰ মানুহে কৈছে, কিছুমান মানুহেতো বহুত দেখি আছে আৰু ৰেগুলাৰ কিছুমান কলনীত বা ঘৰত বা বৰষুণ দিলে প্ৰত্যেক বছৰে হৈ যায়, কিন্তু হ'লেও মানে এইবাৰ অকণমান বেছি বুলি অনুভৱ কৰোঁ। তাৰ মাজে মাজে আহি থাকোঁতে এইবিলাক কিছুমান কাজিয়াও এখন দেখা পালোঁ। এই তাৰপিছত এনেকৈ আৰু গোটেইখিনি বস্তুকে সামৰি পেলাই মই ভিডিঅ'টোৰ দ্বাৰা এইখিনি মোৰ কথাখিনি মানে উপস্থাপন কৰিব খুজিছোঁ যে ভিডিঅ'টো চাব আৰু মোৰ ফাৰ্ষ্ট ব্লগ হিচাপত মই আপোনালোকৰ আগত আগবঢ়াইছোঁ।